हम तोड़ गए जब तुम झुके, जब से तुम नजर में आ रुके, हम तो हो गए समाधि रे अब तो होना है वही जो बनाए जाना, हम तो हो गए समाधि रे अब तो होना है वही। हाय गाइस, गुड मर्निंग और गुड मर्निंग फ्रम हानले। सो आमी आसिलु दुदिन आगते माले पद्मा होमस्टे और बर्तमान आसो हिमालय होमस्टे। एपिने दादाजन बहिছে, दादारे होमस्टे হয় एटु। सो आज राइडटु स्टार्ट करिम। अक्सिजेन लेवलটো মানে কি হবে এটা বহুত কম, যেহেতু গছ গছনি বহুত কম ইয়াতে। তো আজি ভিডিওটো স্টাर्ट কৰিছো হানলেৰ পৰা লেলৈকে। सो লাডাখ আমাৰ পৰা টোটেল কমপ্লিট হৈ গ'ল। তো আজি লেলৈকে যাম। চাওক কিমান দূৰলৈকে যাব পাৰোঁ। ৰাতি হ'ব পাৰে, ৰাতি আজি চাগে 12টা-1টামান বাজিব পাৰে। যিমান পাৰোঁ কভাৰ কৰি আপোনালোক দেখাই আছোঁ, ৰাস্তাত ভিউ অকণমান দেখাই গৈ থাকিম। উজ্জ্বল গুড মৰ্ণিং। গুড মৰ্ণিং ছাৰ। তো আজি ক'লৈকে যাম আমি? লে। তো ডাইৰেক্ট লে মাৰিম আজি, যিমান ৰাতি দিয়ক ন। অ'কে, তো আজি ইয়াৰ পৰা আমি লেলৈকে কভাৰ কৰি ট্ৰাই কৰিম, চিয়'ৰ নিদিওঁ। তো যিখিনি পাৰোঁ গৈ ৰাস্তাৰ ভিউ দেখাই গৈ থাকিম। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ পৰা। লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। চলো। আৰু পিনে সেনেকৈ পেক হৈ গ'ল, এনেকৈ চাৰিপিনে আমাৰ পেক হৈ গ'ল। উজ্জ্বল আপুনি চলাব নেকি? নাই, মই আজি বহি যাম। অ'কে, তো উজ্জ্বল নচলে আজি। উজ্জ্বল মানে গাটো অকণমান প্ৰব্লেম দি আছে। চ' ময়ে চলাওঁ। চ' এনেকৈ চলাই গৈ আছোঁ আৰু যিখিনি পাৰোঁ ভিউ দেখাই গৈ থাকিম। ব'লক। তো झूले भैया, झूले सबको झूले। आपका नाम क्या था? मेरा नाम तशियंग। आपका होमस्टे ना है? आपका नाम क्या है? मेरा नाम तपन। अच्छा, तो तब मिलते हैं। अच्छा, कभी आएंगे तो मिलेंगे, आपका होमस्टे में रहेंगे, ठीक है? और चलिए बाय बाय। সো ফ্ৰেণ্ডছ, বৰ্তমান আছোঁ কিয়াৰিক আৰু অকণমান ৰেষ্ট কৰি আছোঁ। যিহেতু 4 ঘণ্টামান বাইক চলোৱা হ'লে মানে অলপ গছ গছনি পোৱা নাই। চাৰিপিনে অলপ গছ গছনি হ'লে অকণ অক্সিজেনটো মানে কিবা এটা ভাল লাগিছিলে, ৰিয়েল অক্সিজেন লাগিছে। চ' অকণমান ৰখিলোঁ আৰু এটা বস্তু দেখা যায় আপোনালোকক। আৰু আমি কেনেকুৱা ৰাস্তাতে আহিছোঁ চাই লওক। আমাৰ ভাজা লগা আছিল তো, মানে গম নাই, ফিলিংছটো মানে গম নাপাওঁ। আৰু সেইপিনে চাওক, 1 2 3 ভালকৈ ৰ'দত এই চাওক, ধূলি চাওক, পুৰা ফৰেনৰ মানুহ যেন লাগিছে। You poor people. I don't talk with poor people, man. I'm from Germany. You know Germany. I'm from Germany. কি অৱস্থা। চ' আমাৰ ভালে হ'ল, আমাৰ ভাজা লগা আছিল হেলমেটৰ। চ' ইমান ধূলিবিলাক লগা নাই ইয়াতৰ, ধূলিত অৱস্থা বেয়া। চ' এনেকৈ গৈ আছোঁ। চ' অকণমান ৰেষ্ট কৰি লওঁ, ৰেষ্ট কৰি চাওঁ কিমান পাৰোঁ আগবাঢ়িব। আৰু উজ্জ্বলতে ভৰি চাওক, ইছৰাম মোৰতো ইমান হোৱা নাই, পিছপিনে বহিছেতো ইমান হোৱা নাই। চ' অলপ ৰেষ্ট কৰি লওঁ, শুই বাগৰি ৰেষ্ট কৰি গৈ আছোঁ আৰু দেখা আছোঁ আগলৈ গৈ। हम तोड़ गए जब तुम झुके, तब से तुम नजर में आ रुके, हम तो हो गए समाधि रे अब तो होना है वही जो बनाए जाना, हम तो हो गए समाधि रे अब तो होना है वही जो बनाए जाना, हम तोड़ गए उड़ गए।
সো ফ্ৰেণ্ডছ এনেকৈ আহি পালোঁ উপচি আৰু উপচি অকণমান ৰেষ্ট কৰি আছোঁ আৰু কিবা খাই লওঁ লাইট খানা যিহেতু আমাৰ যোৱাতে ৰাতি হ'ব আজি আৰু এইপিনে মেগীৰ লগত কুৰকুৰি আচাৰ পিঁয়াজ চাওক নাকি গোটা পিঁয়াজ দিছে অমলেট এনেকৈ চবেই আছে চ' অকণমান খাই কিনে ওলাই যাওঁ তো চব কিমান দূৰলৈকে কভাৰ কৰিব পাৰোঁ ৰাতি হ'ব চাগে 11-12 বাজিব চাগে আজিও চ' গৈ কিনে দেখাই আছোঁ আপোনালোকক Next morning. So hi friends, আৰু আজি হ'ল নেক্সট ডে চ' কালি একচুৱেলি ভিডিঅ' কৰা নহ'ল বহুত দেৰি হ'ল আহোঁতে চ' বৰ্তমান আছোঁ লেট তো অকণমান গৈ আছোঁ মনেষ্ট্ৰি এটাত তো গৈ কিনে মই দেখা আছোঁ লগ পাইছোঁ মটৰ ব্লগত এইপিনে লিখা আছে ৱেলকাম টু লে हम तो हैं समय हम तो हैं ज़मीं हमसे ना कभी हम तो हैं समय हम तो हैं ज़मीं हमसे ना कभी हम तो हो गए ज़मा धीरे धीरे थामा हमसे ना कभी हम तो हो गए ज़मा धीरे धीरे थामा हमसे ना कभी আৰু এনেকৈ তলত বাইক পাৰ্কিং কৰি দিলোঁ আৰু অভি আহি আছে অভিৰ গাটো অকণ বেয়া চ' লাহে লাহে আহি আছে চ' টিকেট কাটিব কাৰণে নাজানো চ' গৈ আছোঁ চিৰি উঠিব লাগিব বহুত চিৰি উঠাটোৱে মেইন বহুত দূৰত চিৰি উঠাব লাগিব কিবা মল টাইপৰ বস্তুটো আৰু এনেকৈ চিৰি উঠি উঠি যাব লাগিব এইটো ওপৰত এইখিনিলৈকে চ' যাওঁ ওপৰলৈকে ওপৰত গৈ কিনে দেখাই আছোঁ কি হয় ভালকৈ নাজানো গৈ কিনে আপোনালোক দেখাই আছোঁ এইটো মানে বুদ্ধিষ্ট টেম্পল হয় চ' ভিতৰত মানে কেমেৰা এলাউ নাই চ' ইয়াৰ পৰা অকণ বাহিৰত দেখাই দিছোঁ আপোনালোক এনেকৈ ইয়াৰে ভিউজটো চাওক আৰু এইটো চাইড আছে লে চিটি বুদ্ধিষ্ট টেম্পল বহুত ধুনীয়া হয় টেম্পলটো আৰু এইটো হ'ল বুদ্ধিষ্ট টেম্পলটো আৰু আমি আহিলোঁ এইটো চাইড এনেকৈ আহিলোঁ আৰু এইপিনে অহা নাই সিহঁতৰ মানে গাৰ কণ্ডিশ্যন চবৰে বেয়া আমাৰ কালি বাইক চলাই চলাই কি অহা নাই কিয় ইমান টাইম মুখৰ কণ্ডিশ্যন চাওক চবৰে ফাটি গৈছে মুখ ফাটি অৱস্থা বেয়া মানুহ আছে নেকি চ' হৈ গ'ল আমাৰ বুদ্ধিষ্ট টেম্পল ঘূৰা একচুৱেলি কি হ'ল মানে ভিতৰত মানে কেমেৰা এলাউ নাই ন চ' মানে কেমেৰা চেমেৰা কৰা নাই চ' ওলাই যাওঁ চাওঁ যদি ড্ৰোন ভিউ যদি ড্ৰোন শ্বট ল'ব পাৰোঁ লওঁ নহ'লে ওলাই যাওঁ আৰু নে কি আমি কি কৰিলোঁ ইমান জল্দি আমাৰ ঘূৰা গ'ল হওক মানে মানে মেইন কথা হ'ল কি হ'ল আমাৰ কেপ্টেইন আজি অহা নাই কেপ্টেইন নাহিলে মানে আমি বেছি মানে থাকিব ৰিক্স কেপ্টেইন মানে চব জানে ন সেইকাৰণে
to. আৰু বৰ্তমান এইবাৰ লেৰ সকলোতকৈ ধুনীয়া মনেষ্ট্ৰি হয় আৰু এইপিনে ভিডিঅ' দেখা যদি ভিতৰত নাযাওঁ মনেষ্ট্ৰিৰ ভিতৰত চব চেম হয় বুদ্ধিষ্ট টেম্পল চ' ভিতৰত নাযাওঁ ইয়াৰ পৰা অকণ ভিউ দেখা দিছোঁ আপোনালোকক আৰু এইপিনে মনেষ্ট্ৰিৰ বাহিৰ আৰু ইয়াৰে ভিউটো মানে চবচে বেষ্ট বহুতে ধুনীয়া হয় আৰু সেনেকুৱা তললৈ খোজকাঢ়িও আহিব পাৰি চ' ভিতৰত নগ'লোঁ আৰু ইয়াৰ পৰা অকণমান দেখাই দিলোঁ আপোনাক আৰু ইয়াৰ পৰা যাওঁ লে চিটিলৈকে যাওঁ চ' তাতে গৈ কিনে দেখাই আছোঁ আৰু যদি বাৰু ড্ৰোন শ্বট অকণমান ল'ম নহ'লে আকৌ লেলৈকে গৈ আছোঁ আৰু এইপিনে উজ্জ্বল আজি অহা নাই আমাৰ কেপ্টেইনৰ গা বহুতে বেয়া সেইকাৰণে কেপ্টেইন অহা নাই আমি তিনিজনে আহিছোঁ তো যাওঁ আৰু না কি কোৱা ব'লা চ' হৈ গ'ল আৰু ইয়াৰ পৰা ধুনীয়াকৈ ওলাই যাওঁ যিহেতু ভিতৰত নগ'লোঁ আৰু এইপিনে গ'লে পাই ৰেঞ্চো স্কুল আৰু আমি যাম লে চিটিলৈ চ' আমি মনেষ্ট্ৰিটো দৌৰ ল'ব পৰা নাই তাতে এলাউ নাই দৌৰ নোলোৱা চ' ওলাব পৰা নাই মই গৈ আছোঁ লেলৈকে অকণমান বাইকৰ কিবা কিবি কাম আছে কামটো কৰি কিনে আপোনাক লগ পাই আছোঁ दुआ करो आखिरी तक बचा रहूं मैं जैसा मेरा हाल हाँ वैसी मेरी जुबान ये जज करने का कोई नया तरीका है सीखा मैंने जीना गिर गिर के मुझे मेरे हाल पे छोड़ो ना माने मुझे এইপিনে চাওক না কি ধুনীয়া লাগি আছে যা पाला मर मर के उसकी उम्मीदें तोड़ो ना हो सके तो লে চিটিটো ইমান ট্ৰাফিক জাম আমাৰ 10-15 মিনিট হ'লে ট্ৰাফিকত ফাঁচি আছোঁ এনে লেফ্ট চাইডে আছে আৰ্মি কেম্পবোৰ আৰু ইয়াতে মানে আৰ্মি কেম্প মানে চব জেগাতে আৰ্মি কেম্প আছে মানে তো ভাল লাগে চাৰিওপিনে ইণ্ডিয়ান আৰ্মি আৰু এইপিনে মাজতে লেৰ ৰাস্তা এইবিলাক ৰাস্তা কিমান বেয়া আছিল আগতে যেতিয়া আমি বেলেগৰ ভিডিঅ' চাইছিলোঁ বাট এতিয়া ৰাস্তাবোৰ পূৰা ফিনফিনা কৰি দিছে এতিয়া চিটিৰ ৰাস্তাবোৰ ভাল কিন্তু যিটো বাকী যিটো আউটৰ যিবিলাক বেলেগ ৰাস্তাবোৰ আছে সেইবিলাক ৰাস্তাবোৰ বহুতে বেয়া দেখা পাইছে ভিডিঅ'বোৰ সেয়া আৰু চ' এতিয়া বাইকখনত ধুব লাগিছিলে বাট এতিয়া ৱাশ্বিং কৰা পোৱাই নাই দোকানে পোৱা নাই এইটো পাইছোঁ এটা এইপিনে এখন আছে কাৰ ৱাছ চাওঁ ইয়াতে হ'ব পাৰে এতিয়া গাড়ীখন ঘূৰাব লাগিব আগৰ পৰা আৰু এইপিনে আছে কাৰ ৱাছ চাওঁ ইয়াতে যদি ধুৱে বেলেগ প্লেচ দেখোন তো এনেকৈ বাইক ৱাশ্বিং হৈ গ'ল চাৰ্জাৰখন হৈ গ'ল মোৰো হৈ গ'ল আৰু এতিয়া ওলাই যাওঁ আৰু বাইক মানে কি 100 টকাকৈ লৈছে নৰ্মেল পানী মাৰিছোঁ এনে চেম্পুটো মাৰিলে 200 টকা লাগিব বহুত টাইম লাগি যাব চ' নৰ্মেল ইঞ্জিনত অকণ পানী মাৰি ল'লোঁ চ' অকণমান ঝালাইটো বাকী আছে এইবিলাক ভাঙি গৈছে এইবিলাক এইটো ঝালাই কৰি কিনে তাক ৰুমলৈ যাওঁ আৰু বহা तेरे सीने में बसा फिर देख कैसे मिलने लाना खेल बन जाएगा ये गाने मेरे रोक देंगे लगा के कोई स्कीम फॉरगेट अब मैं फिर एक नया लेके आ जाएगा मैंने दिए साल अपनी कलम को है ब्रो कोई भी सीजन कैसे मुझे हटा पाएगा आंखें बंद करके सुनो तुम मेरा संगीत डैम बेला तू ही बचा पाएगा मैं रोक हूँ अंडरग्राउंड सीन का तो गावे हमें हाँ जैसा संगीत है भाइयों से मैं गिरा रहता सुबह शाम कहानी मेरी शुरू होती स्ट्रीट से नशे करूँ मगर भूलने के लिए सब याद रखूंगा तो कभी भी मैं जी नहीं पाऊंगा पीछे देखूंगा तो आगे चल नहीं पाऊंगा बहस करूंगा तो आगे बढ़ नहीं पाऊंगा देख मुझे कहाँ लेके आ गई ये कला मेरी शौक के बहाने पापा मेरे खुश उन्हें पता है कि मैं जिद्दी मगर आज जहाँ कम लोग हैं आते मैं बना मेरी खामियों का प्रेमी तुम खामियों को ढूंढ ही नहीं पा रहे मैं खुश हूँ अब खुद से जो चलता मैं আৰু এইপিনে অকণমান কিবা কিবি কাম আছিলে বাইকৰ কামবোৰ কৰিলোঁ এইপিনে চেইন টাইট আৰু কিবা অলপ ব্ৰেকছো লগাই ল'লোঁ ব্ৰেকটো নাছিলে চ' ইয়াৰ পৰা ওলাই দিওঁ
ৰুমলৈকে যাওঁ, বাকীবোৰ চবেই আছে ৰুমত। বাহ, লাইটৰ পাৱাৰটো বাঢ়ি গৈছে অকণমান। এতিয়া ৰয়েল এনফিল্ড, চব ৰয়েল এনফিল্ডৰ ছাৰ্ভিচিং হয় ইয়াতে। চ' এনেকুৱা বাইকৰ কাম হৈ গ'ল, তো অকণমান কিবা খাই লওঁ, চাহ পানী খাই কিনে মজা কৰি যাম। মানে চিৰিয়াছদা মেনু চাই আছে, ৰেষ্টুৰেণ্ট চাওক ন কি ধুনীয়া। লেট চাগে এইটো ৰেষ্টুৰেণ্ট মোৰ চবচে ভাল লাগিছে, এইটো ফাৰ্ষ্ট পালোঁ। বহুত ধুনীয়া। তো চাওঁ কি খাওঁ, খাই কিনে আকৌ ওলাই যাওঁ আৰু এইপিনে চাওক না, ফেণ্টা এপল ফ্লেভাৰ। এনেকৈ মনেষ্ট্ৰি পিনে মনেষ্ট্ৰিত খাইছোঁ ফেণ্টা এপল ফ্লেভাৰ। আমাৰ গুৱাহাটীত নাই চাগে এইটো। মই চিৰিয়াছলি আমাৰ গুৱাহাটীত নাই ন, মই দেখা নাই কিন্তু ফাৰ্ষ্ট টাইম মই প্ৰথমতে দেখা পালোঁ, সেইকাৰণে ভিডিঅ' কৰিলোঁ আপোনাক দেখাবৰ কাৰণে। ফেণ্টা এপল ফ্লেভাৰ এই বাইদেউৰ দোকানৰ পৰা ল'লোঁ। চ' খাই কিনে যাওঁ আৰু। আচ্ছা, লাডাখ আহিছোঁ যিহেতু অকণমান টি চাৰ্ট লৈ লওঁ। এনেকৈ আমি লাডাখত মানে য'ত য'ত ঘূৰিছোঁ, যিমান জেগাবোৰ ঘূৰিছোঁ, জেগাবোৰ নাম লিখা আছে। চ' লৈ লওঁ টি চাৰ্টবোৰ, কিছুমান মানে লগৰ আছে সিহঁতক দিম। অ'কে, দিয়ে দিছে মিছে এনেকুৱা দাদা দোকানৰ পৰা লৈ লওঁ। চাওক না টি চাৰ্টৰ কালেকশ্যনবোৰ কি ধুনীয়া, চব লাডাখৰ এইবোৰ টি চাৰ্ট। এনেকৈ ষ্টিকাৰ লৈ ললোঁ, এইবোৰ লাডাখ লিখা। এই ভাইৰ দোকানৰ পৰা লৈ ললোঁ। দাম বহুত লুটছে, বহুত দাম লৈ লিয়া ভাইনে। এনেকুৱাকৈ বহুত ধুনীয়া ধুনীয়া বস্তু আছে, লৈ ল'লোঁ। আৰু মাৰ্কেট হয় এইবিলাক চব লে লাডাখৰ মানে ষ্টিকাৰ এনেকুৱা কিবা কিবা আছে যে বহুত লুটছে ন এই মোৰ পৰা, বেয়া লুটিছে। 20 টকা বস্তু इसलिए इतना गुस्सा हो भाई। हाँ, अभी तो हंसी आ गया भाई का। हाँ, 1 hour later. আৰু মানে বাইক চাইক ৰেডি হৈ গ'ল, টাইম হৈ গ'ল এতিয়া 4:30। আৰু ধুনীয়াকৈ পৰা ওলাই যাওঁ, চাওক কিমান দূৰলৈকে যাব পাৰোঁ, যিহেতু আমি ৰেষ্ট নকৰোঁ আজি, তেতিয়া আমাৰ বহুত দূৰলৈকে যাব লাগিব। আৰু এইপিনে চবে পেক চেক হৈ গ'ল, এনেকৈ গৈ আছোঁ আৰু এইপিনে চব পেক হৈ গ'ল। উজ্জ্বল দা চাগে আজি আমাৰ লগত নাযায়, তো উজ্জ্বল দা লগ পাইছোঁ আপোনাক কালি। চ' উজ্জ্বল দাৰ কাৰণে কিবা প্ৰব্লেম আছে, চ' আজি নাযায়, কিবা এজন কাম পাৰ্চনেল কাম আছে চাগে। চ' উজ্জ্বল দাক কালি লগ পাওঁ। আৰু অভি আমি 4জন গৈ আছোঁ, আৰু মই বহিব লাগিব। চাওক না জাগাই নোহোৱা হৈ গৈছে, এনেকৈ গদ্দি বনাই লৈছোঁ, এনেকৈ মিলিজুলি গৈ আছোঁ আৰু। চ' উজ্জ্বল দা লগ পাম কালি, বাই 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 বাই। দেখি বাই বাই। অঁ, তুমিতো মোৰ লগত যাবা, চৰি। আপুনি চাওক না, মোৰ বেগ অভিক দি দিলোঁ আৰু জোতা একদম ওপৰত দি দিলোঁ। আপুনি লাগেজ চাওক, একচুৱেলি প্ৰব্লেম হৈ আছে ন, সেইকাৰণে আপুনি লাগেজ চাওক। খালি দেৰ এক ছেকেণ্ড কি। হা অভি, কেনেকুৱা লাগিছে? ট্ৰেকিং কৰা যেন লাগিছে নেকি? বেচেৰা মুখখন শুকাই গৈছে, ইমান বেগ লৈছে। চ' অকণমান আহি পালোঁ, ৰেষ্ট কৰিছোঁ, লগৰবোৰ আহে নাই, আমি বহুত আগতে পালোঁ ন চিৰাজা। আৰু ইয়াত এটা বস্তু খালোঁ, চকলেট। মানে যোৱাৰ দিনা খাইছিলোঁ, 1 পিচ চকলেট ট্ৰাই কৰিছিলোঁ, এনেকুৱা টেষ্ট ন, লোকেল মানে গাখীৰেৰে বনোৱা। 1 পেকেট চকলেট দাম 400 টকা। চ' ঘৰৰ কাৰণে লৈ ল'লোঁ। এনেকুৱা টেষ্টটো মজা, বম টেষ্ট। চ' এনেকুৱা বাকী লগৰ গাখীৰ ন, আৰু লগৰবোৰ আহক, লগৰবোৰ অহাৰ পিছত আকৌ ইয়াৰ পৰা ওলাই যাম। এনেকুৱা মই ৰেষ্ট কৰি গৈছোঁ। আজি কিমান দূৰ যাম? আজি কাৰ্গিল যাম। কাৰ্গিল ইয়াৰ পৰা আৰু 120 কিলোমিটাৰ আছে। 120 তো কাৰ্গিললৈকে গৈ আছোঁ, আৰু আপোনাক দেখাই থাকিম যিখিনি পাৰোঁ। চলক আৰু যাওঁ, আৰু দেৰি নকৰে নে কি? বঢ়িয়া। ফাইনেলি পাই গ'লোঁ পৰ্টলত। আৰু এনেকুৱা হাৱা দি আছে ন, মানে দেখা পাইছে এনেকুৱা হাৱা। এইপিনে চাব লিখা আছে 13,479। একদম টপত আহি পালোঁ, মানে এনেকুৱা ঠাণ্ডা গাছ কি ক'ম। আৰু এইপিনে লৈছোঁ ড্ৰাইভাৰত পৰি যায়। ফাইনেলি চ' বহুত ঠাণ্ডা, ইয়াতে ৰখিব নোৱাৰোঁ, ওলাই যাওঁ। ওলাই যোৱা ৰাস্তাই নাই, এনেকুৱা হাৱা দি আছে ন। কেনেকুৱা ঠাণ্ডা, ডেঞ্জাৰ হাৱা। আৰু মানে ফিউল চাক। ইমান দাম ৰখি ফাইনেলি আহি পাল আমাৰ ভাই। বুম 2 hours later. চ' ফাইনেলি আৰু এনেকৈ ৰাতি বাজিল